নমস্কাৰ, অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ঘৰতে আছোঁ। ঘৰতে ৰাতিপুৱাৰ পৰা ইটো সিটো কাম কৰোঁতে ভাগৰি গৈছোঁ। আজি যথেষ্টখিনি কাপোৰ ইস্ত্ৰি কৰিবলৈ আছিলে, তাকে ইস্ত্ৰি কৰিবলৈ লৈছোঁ। কিন্তু কাৰেণ্টটোৱে যে ইমান ডিষ্টাৰ্ব দিছে। এবাৰ এটা ইস্ত্ৰি কৰোঁ, আকৌ কাৰেণ্টটো গুচি যায়। এবাৰ ইস্ত্ৰি কৰোঁ, আকৌ কাৰেণ্টটো গুচি যায়। তেনেকৈ বহুত সময় লাগি গ'ল। বহুতখিনি কেইবাযোৰ কাপোৰ ৰাখি থৈছিলোঁ ইস্ত্ৰি কৰিম বুলি, কৰাই হোৱা নাছিল। আজি কৰিলোঁ। বহুত সময় লাগিলে কাৰণ কাৰেণ্টটোৱে ডিষ্টাৰ্ব দি থাকে কাৰণে এইখিনি কাপোৰখিনি ইস্ত্ৰি দি শেষ কৰিলোঁগৈ আৰু যেনে তেনে। আনফালে আকৌ ছোৱালীজনীয়ে বোলে আজি ৰুটি খাবলৈ মন গৈছে। তাই ৰুটি পিঠা বুলি কয়। ৰুটি খাবলৈ মন গৈছে বুলি পিঠা বনাই দিয়া বুলি কৈ আছে। আৰু ভাবিলোঁ সঁচাকৈ ঘৰতে আছোঁ, বনাই দিওঁ। সৰু ছোৱালী যিহেতু দোকানৰ বস্তু যে খাবলৈ মন গৈছে বুলি নকৈ, ৰুটি এখন খাবলৈ মন গৈছে বুলি কৈছে, ভাল লাগিছে। আমাৰ অৱশ্যে ৰুটি ইমান খোৱা নহয়, কাৰণ খাবলৈ মন গ'লেহে খোৱা হয়। সেইটো কাৰণে ভাল বহুত দিনৰ মূৰতহে এনেকৈ খোৱা হয়। তাকে ছোৱালীজনীক বনাই দিয়াৰ লগতে নিজেও খাম বুলি আমি দুজনীয়ে আছোঁ, ছোৱালীজনী আৰু মই। বনাবলৈ ট্ৰাই কৰিলোঁ। তাই মানে উৎপাত কৰি আছে যে মই সোনকালে খাওঁ কৰি আছে। সেইটো কাৰণে লগে লগে হেৰিখিনি ময়দাখিনি আটাখিনি মাৰিয়ে বনাই দিছোঁ। ইমান ভাল হোৱা নাই। আপোনালোকে বাৰু শুকান ৰুটি খাই ভাল পায়নে? আমাৰ ছোৱালীজনীয়ে আকৌ শুকান ৰুটিহে খায়। তেল ৰুটি দিলে তাই বেয়া বুলি মেলি পেলাই দিয়ে বা নাখায়। এতিয়া শুকান ৰুটিৰ লগে লগে পুৰি দিছোঁ। ইমান ভাল হোৱা নাই, মানে এখন বা দুখন পুৰি পেলাই ৰাখি থ'ব লাগিব। তাই পুৰিবলৈকে তত দিয়া নাই, খাবলৈ বিচাৰিয়ে আছে। সঁচাকৈ কেতিয়াবা ৰুটি খাই ভালেই লাগে দিয়কচোন। শুকান ৰুটি ময়ো ভাল পাওঁ, শুকান ৰুটিয়ে ভাল পাওঁ তেল ৰুটিতকৈ। তেল ৰুটিত ঘৰত ইমান খোৱা নহয়, খাওঁ যদিও কেতিয়াবা খাওঁ। নিজেও প্ৰায় শুকান ৰুটিহে খাওঁ, কাৰণ স্বাস্থ্যৰ কাৰণেও বা পেটৰ কাৰণেও শুকান ৰুটিটো ভাল বুলি জানো যেতিয়া। তেল ৰুটিটো ইমান ভাল নহয়। এইফালে বনাই তাইক দিছোঁ। তাই পুৰি থাকোঁতেই খালেই, এতিয়াবা খাই নাখায় তথাপিও দি চাই। তাইৰ লগতে ময়ো খাবলৈ আনিছোঁগৈ, কাৰণ দুপৰীয়া ইমান ভাত খাবলৈ মন নাযায়। ৰাতিপুৱা খাই লওঁ। ঘৰত থাকিলে মোৰ প্ৰায় ভাত খোৱাই নহয় দুপৰীয়া সাঁজ। ৰুটি খাই ভালেই লাগে, তেনেকুৱা লগত হ'লেতো আৰু ভাল লাগে। এতিয়া বহুত দিনৰ মূৰত ৰুটি খাবলৈ লৈছোঁ। আজি ভালেকেইদিন ৰুটি খোৱা নাই। আৰু ঘৰত ইটো সিটো কৰি থাকোঁতে, কামৰ বা আলহী দুলহী আহি থাকোঁতে খোৱাৰ সময়বিলাক টাইম টেবুল নিমিলেই দেখোন। কেতিয়াবা খাবলৈ মন গ'লেও খাম বুলি ভাবি থাকোঁতে সময়টো গুচি যায়, নহ'লে কোনোবা আহি দিয়ে। এনেকুৱাতে খোৱাই নহয়গৈ। গধূলি হয়, গধূলি হ'লে আকৌ ভাবোঁ একেবাৰে গধূলিয়ে খাম। এনেকৈ থাকোঁতে খোৱাই নহয়। আৰু ইমান ভোকো নালাগে দিয়াচোন। আনফালে আকৌ ছাগলী দুটা ঘৰতে বান্ধি থোৱা আছিলে, বাহিৰলৈ এতিয়া দুপৰীয়া হ'ল যিহেতু বাহিৰত বান্ধিবলৈ উলিয়াই আনিছোঁ। এই বান্ধিলোঁ। বান্ধাৰ ওচৰতে দেখিলোঁ দোলবন বাৰু আপোনালোকে চিনি পায়নে? এইবিলাক দোলবন চাওকচোন। এই পেটৰ কাৰণে খুব ভাল এইটো দোলবন। ভাবিলোঁ পিটিকা বনাই খাবলৈ বা ভাজি কৰি খাবলৈ ভাল হ'ব, অকণমান লৈ যাওঁ কেইটামান। আপোনালোকে খাই পাইছেনে বাৰু দোলবন? এই দোলবনটো কিন্তু পেটৰ কাৰণে